ছাত্ৰ ছাত্ৰীসকল, আজি মই হনুমন্তৰ লংকা দৰ্শন পাঠৰ প্ৰশ্নোত্তৰবিলাক আৰু অতিৰিক্ত প্ৰশ্নোত্তৰকেইটা আলোচনা কৰিম। ইয়াৰ কবি মাধৱ কন্দলি। ভিডিঅ'টো চোৱাৰ আগতে মই কৈ দিওঁ, আপোনালোকৰ যদি মোৰ ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলক ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমালোকে আৰম্ভ কৰিবলৈ ওলাইছোঁ। অতিৰিক্ত প্ৰশ্নকেইটা। মাধৱ কন্দলি কোন যুগৰ কবি আছিল? প্ৰাক শংকৰী যুগৰ। প্ৰাক শংকৰী যুগৰ সৃষ্টি কবিজনৰ নাম কি? মাধৱ কন্দলি। বৰা ৰজাজনৰ নাম কি? মহামাণিক্য। ৰামায়ণ কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলি। শংকৰদেৱে মাধৱ কন্দলিক কি কবি বুলি অভিহিত কৰিছিল? অপ্ৰমাদী কবি। প্ৰথম অসমীয়া ভাষাত ৰামায়ণখন কোনে অনুবাদ কৰে? মাধৱ কন্দলি। অশ্বত্থ মানে কি? পবিত্ৰ বৰগছ। দশৰথী ৰাম কোন? দশৰথৰ পুত্ৰ শ্ৰী ৰামচন্দ্ৰ। ইন্দ্ৰৰ ৰাজধানীৰ নাম কি? অমৰাৱতী। পৱন নন্দন কোন? বায়ু দেৱতা পুত্ৰ হনুমান। কাশ্যপ নন্দন কোন? সূৰ্য দেৱতা। লংকাপুৰী ক'ত অৱস্থিত? ত্ৰিকুট পৰ্বতত। হনুমানে সিংহৰ ওপৰত বহি লংকা নগৰীখন চাইছিল। সুহেলগিৰিৰ ওপৰত বহি। অমৰাৱতী কি? অমৰাৱতী ইন্দ্ৰৰ ৰাজধানী য'ত দেৱতাসকলে বাস কৰে। মাধৱ কন্দলি কোন আছিল? প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি। মাধৱ কন্দলিয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল? সংস্কৃত ৰামায়ণ মহাকাব্য। মাধৱ কন্দলিৰ ৰামায়ণত কেইটা খণ্ড পোৱা যায়? 5টা কাণ্ড। মাধৱ কন্দলিক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল? অপ্ৰমাদী কবি। মাধৱ কন্দলি ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে? উত্তৰাকাণ্ড। হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? ৰামায়ণৰ সুন্দৰা কাণ্ড। মাধৱ কন্দলিৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কেইজনৰ নাম উল্লেখ কৰা? হৰিবৰ বিপ্ৰ, হেম সৰস্বতী, ৰুদ্ৰ কন্দলি। মাধৱ কন্দলিয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ ক'ৰ ৰজা আছিল? বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ পুৰণি অসমৰ পূৰ্ব মধ্যাঞ্চলৰ ৰজা আছিল। হনুমন্ত বানৰ বীৰ। তেওঁ পৰম ৰাম ভক্ত, বায়ু দেৱতা আৰু অঞ্জনাৰ পুত্ৰ। তেওঁ আছিল মহাবলৱন্ত আৰু বুদ্ধিমত্তা। ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পাছত সাগৰ পাৰ হৈ লংকাত সীতাৰ সন্ধান উলিয়ায় হনুমন্তই। সুগ্ৰীৱ। ৰজা বালীৰ ভায়েক আছিল সুগ্ৰীৱ। তেওঁ আছিল পৰম বীৰ। সীতাৰ সন্ধানত ঘূৰি ফুৰোতে ৰাম সুগ্ৰীৱৰ মিলন হয়। সীতা উদ্ধাৰৰ বাবে হোৱা যুদ্ধত বানৰ সেনাক লৈ সুগ্ৰীৱে ৰামক সহায় কৰে। নীল এগৰাকী বানৰ বীৰ। তেওঁ সীতা উদ্ধাৰৰ বাবে সাগৰত যি সেতু নিৰ্মাণ কৰা হৈছিল সেই কাৰ্যত এগৰাকী সেনাপতি আছিল। অমৰাৱতী। হিন্দু শাস্ত্ৰমতে অমৰাৱতী ইন্দ্ৰৰ ৰাজধানী য'ত দেৱতা অপ্সৰা সকলে বাস কৰে। এই দেৱপুৰী বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। কাশ্যপ নন্দন। কাশ্যপ নন্দন হ'ল সূৰ্য দেৱতা। তেওঁ কাশ্য আৰু অদিতিৰ পুত্ৰ। তেওঁ হ'ল শক্তিৰ আধাৰ। বিশ্বকৰ্মা। তেওঁক দেৱতাসকলৰ বিমান আৰু অলংকাৰ নিৰ্মাণ কৰা দেৱতা হিচাপে জনা যায়। শিল্পীগণৰ ভিতৰত এওঁই শ্ৰেষ্ঠ বুলি কোৱা হয়। লংকা নগৰীৰ কাষৰ বন বননিত হনুমন্তে কি কি ফুল ফলৰ গছ দেখিবলৈ পাইছিল? লংকা নগৰীৰ কাষৰ বন বননিত হনুমন্তই বহুতো ফল ফুলৰ গছ দেখিবলৈ পাইছিল। ঔটেঙা, আঙুৰ, আম, জাম, খেজুৰ, তাল, কমলা, তেঁতেলী, কঁঠাল, নাৰিকল, শ্ৰীফল, হেলেং টেঙা, বগৰী, বিজপোৰ, আমলখি, আমৰা আদি বিবিধ ফলেৰে ভৰি আছিল লংকা নগৰীৰ বননি। লংকা নগৰীৰ একাষত আছিল পদুম ফুলেৰে ভৰি থকা পুখুৰী। নাগেশ্বৰ, কদম, গুলচ, পাৰিজাত, সেউতী, মালতী, গুটিমালি আদি নানা ফুল লংকাৰ বননিত ফুলি আছিল। হনুমন্তে কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল? হনুমন্তে বিৰাল অৰ্থাৎ মেকুৰীৰ ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল। তেওঁ মেকুৰীৰ ৰূপ ধৰাৰ কাৰণ আছিল
বিৰাটকায় বানৰ দেখিলে লংকাৰ ৰাক্ষসে তেওঁক ধৰি বান্ধি ঘৰে ঘৰে লৈ ফুৰাৰ সম্ভাৱনা আছে। সেয়েহে তেওঁ মায়াবিদ্যাৰে নিজৰ শৰীৰটোক এটা মেকুৰীলৈ ৰূপান্তৰ কৰি দেৱাল বগাই লংকানগৰীত প্ৰৱেশ কৰিছিল। হনুমন্তই গধূলিৰ সময়ত দেখা লংকা নগৰীৰ এটা বৰ্ণনা দিয়া। ত্ৰিকুট পৰ্বতত স্থাপিত লংকানগৰীখন যেন বিশ্বকৰ্মাই নিৰ্মিত ইন্দ্ৰৰ ৰাজধানী অমৰাৱতীহে। সমগ্ৰ নগৰৰ চাৰিওসীমা সোণৰ গড়েৰে আৱৰা। অনেক যোজন বাটৰ ঠায়ে ঠায়ে উজ্জ্বলি আছিল সোণ মণি মুকুতা ইত্যাদিৰে। লংকা নগৰীৰ বহল চাৰিসীমা বেৰি আছিল অসংখ্য দুৰ্গই। বিভিন্ন যন্ত্ৰ পাতিৰে সজ্জিত সেই দুৰ্গ দেৱতাই লংঘিব নোৱাৰে। গধূলি সময়ত দেখা লংকা নগৰী হনুমন্তৰ দুৰ্গম স্থান যেন লাগিছিল। সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল। সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ ধাৰণা হৈছিল যে লংকা দুৰ্গম ঠাই। তেওঁৰ মনত চিন্তা উপজিছিল যে সুগ্ৰীৱ নীল আৰু তেওঁ মায়া বলেৰে সাগৰ অতিক্ৰম কৰি লংকাত প্ৰৱেশ কৰিব পাৰিলেও অন্য বানৰে শতযোজন পথ পাৰ হৈ সাগৰৰ সি পাৰৰ লংকালৈ কিদৰে আহিব। দেৱতাই লংঘিব নোৱাৰা লংকালৈ আহি দশৰথী ৰামেও যেন একো কৰিব নোৱাৰিব। হুৱেল শৃংগত বহি হনুমন্তই কি ভাবিছিল? হুৱেল শৃংগত বহি হনুমন্তই ভাবিছিল যে সমুদ্ৰ অতিক্ৰম তেওঁ সুস্থ শৰীৰে হুৱেল আহি পাইছে যেতিয়া আগলৈ আগুৱাৰ পাৰিব। কোটি যোজন বাট অতিক্ৰম কৰাৰ সাহসো তেওঁৰ আছে। সাগৰ পাৰ হওঁতে তেওঁৰ মনলৈ কোনো শংকা নাছিল। সেয়েহে এতিয়া আগুৱাব নোৱাৰিব বুলি ভাবিলেও তেওঁৰ লাজ লাগে। ভাৱ বিষয় ১ তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা। কণ্টকী কাইটীয়া ছাতিয়না ছাতিয়াল তহিতে তাতে দেখিলন্ত দেখিলে। সমাৰ্থক শব্দ লিখা। গগন আকাশ অম্বৰ বিৰাল মেকুৰী গড় দুৰ্গ কিল্লা সমুদ্ৰ সাগৰ জলধি পৱন বায়ু বতাহ। এইখিনিতে মোৰ হনুমন্তৰ লংকা দৰ্শন পাঠখন সামৰণি হ'ল। ধন্যবাদ।